वेलकम সকলকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো অলপ মডিফিকেশ্যন মানে অলংকাৰ ঢালিম বুলি ভাবি আছোঁ। এই ক্লাছিক 350 মোৰ বাসন্তীখনক। তো আজিও মটো ব্লগিং নহয় একচুৱেলি, মানে মটো ব্লগিঙে হ'ব, মানে কি আৰু মডিফিকেশ্যনৰ ওপৰত আজি। तो आज मेरा बुलेट का थोड़ा बहुत मॉडिफिकेशन होने वाला है। फर्स्ट ऑफ ऑल माने मैं एलॉय व्हील चेंज करिम বুলি ভাবিছোঁ। एलॉय व्हील चेंज करिम যদি ধুনীয়াকৈ প্ৰাইচিংটো মিলি যায়। তাৰপিছত আৰু কি লগাম কৈছিলোঁ আৰু হেৰি এক্সজষ্ট সাইলেন্সাৰ, এইটো যি ষ্টক সাইলেন্সাৰ লগোৱা আছে ইয়াতে। তাৰপিছত এতিয়া মানে মই অলপ নৰ্মেল ডুক চাউণ্ড, এইটো একদম হেৰি পাঞ্জাবীৱালা এইটো চাউণ্ডটো নহয় আৰু, মানে নহ'লে মানুহ একদম গালি দিব না। সেইটো কাৰণে আৰু অলপ নৰ্মেল থাম, যদি চাম তাতে টেষ্ট কৰি চাম, চববিলাক দেখাম আৰু ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, চাই থাকক। এতিয়া আমি সোণাপুৰৰ পৰা আহিলোঁ আৰু এতিয়া আছোঁ। তো গাইজ এতিয়া ইয়াৰ লুকটো এনেকুৱা ধৰণৰ। সেইদিনাখন এইটো লগালোঁ আমাজনৰ পৰা, ৰয়েল এনফিল্ডৰ এটা ষ্টিকাৰ। বেছি লোৱা নাই, এইটো 150 টকা লৈছে। চিম্পুল এইটো 150 টকা। তাৰপিছত এইটো কিন্তু মোৰ কষ্টলি হৈ গ'ল, মানে এইটো হেৰিৰ হয় না, কাষ্টনৰ হয় নেকি, কাষ্টনৰ হয়। মানে এইটো টোটেল 8 পিচ না কিমান আছে, 1 2 3 4 5 1 2 5 6 7 8 পিচ আছে। 8 পিছত 900 টকা, লেবাৰ চাৰ্জ মিলি 1000 টকা আৰু টোটেলি। আৰু বাকী এতিয়া বৰ্তমান লুকটো এনেকুৱা হৈ আছে, এলয় চেলয় নাই। তো গাইজ এতিয়া ইমানে, আৰু বাকী দেখাই যাই থাকিম। এতিয়া ৰাইড কৰিব অৰূপে, লম্বুৱে ৰাইড কৰিব আৰু মই পিছফালে বহি যাম। মানে আপোনালোকক দেখাই যাই থাকিব লাগিব তো ভিউটো, মানে ব্লগিং কেমেৰা নাই না, সেইটো কাৰণে আৰু। এতিয়া অৰূপ ভাই ৰাইড কৰ, এয়া লম্বু ভাই ৰাইড কৰিব আৰু মই পিছফালে বহি যাম। গুৱাহাটী আৰু কোনখন শ্ব'ৰুমত যাওঁ, ক'ত মডিফিকেশ্যন কৰোঁ, একো নাই, গম পোৱা নাই। আৰু চবচে ডাঙৰ কথাটো হ'ল আজি ছানডে, তাৰপিছত সেইটো কাৰণে সময় নাপাওঁ। আজি ছানডেটো ওলাই আহিলোঁ সেইটো কাৰণে, কিন্তু এতিয়া গম নাপাওঁ আৰু ছানডে কাৰণে কিজান দোকানো বন্ধ থাকিব নেকি। যদি বন্ধ থাকে তথাপিতো ব্লগ বনাম, যদি খোলা থাকে তথাপিও বনাম, আৰু কোনো কথা নাই। চাই থাকক, এয়া যোৰাবাট, শ্বিলং যোৱা নিচিনা লাগে বে। আৰু এইখিনিত সদায় কিবা নহয় কিবা হৈ থাকে, ইয়াতে কিবা এটা হয়, তাকেতো। আৰু এইফালে এইবিলাক ডাঙৰ ট্ৰাক, আৰু আজিৰ বতৰটো কি মজা, মানে চেক্সি বতৰ না ভাই, একদম গৰম জংঘলৰ মাজত যাই কিনে কাটি জোঙা কৰি চুৰিয়ৰ শেষ লৈ একদম মজা, এনেকুৱা বতৰ আৰু মানে। তাৰপিছত আৰু অলপ গৰম উহু লগত তামা মজা লাগিল হয় আৰু না গাইজ। আজি ছানডে তো এইবিলাক চাই লওক। এইফালে বাহনী গছ নহয়, ओ भाई अपना गाड़ी में रिजर्व लग गया, हो गया भाई। एक्सीलेटर तो निकली हाँ। ফাইনেলি পাই গ'লোঁ, ইয়াতে দেখা পাইছোঁ কেইটামান চাইলেন্সাৰ। অৰূপ ভাই গাড়ীটো লগাই দে। দাদা চাইলেন্সাৰ পাব না?
আৰু বেলেগ আছে নে নাই ইয়াতে আছে এইটো ডলফিন না কি বুলি কয় যে মানে বেছি দুখ মানে চাউণ্ড নালাগে আৰু অলপ নৰ্মেল থাম লাগে মানে ধৰক হেৰি কৰি চাম ট্ৰাই কৰি চাম একজষ্ট কোনটো লগোৱা যায় নাযায় ইয়াতেতো এতিয়া ষ্টকটো লগোৱা আছে নমস্তে वो किधर गया वो दुकान वाला हाँ एक बार চাই আহোঁ হা মোক এই এচা এল'য়ে ভি আছে এনেকুৱা লগাম নেকি ভাবি আছোঁ অ' ট্ৰাই কৰিব লাগিছিল না এইটো বটল বুলি কয় ন ট্ৰাই কৰি দিম বাইকটো আছে নে নাই আছে আছে আনিছোঁতো এল'য় এইটো খাব না ক্লাছিকত ক্লাছিক 350 যায় আহি যাব এল'য়ো আছে বে সৰু এইটো চাইডে এল'য় कितना तक आ जाएगा है बहुत ज़्यादा है कितना टाइम लगेगा दोस्त यहाँ पे गोदाम में ना ऐसे और बाइक का पार्ट्स मिल जाएगा ना सब भी एलॉय सेलॉय सब मिलेगा हाँ सब मिलेगा और जो ओरिजिनल चीज चाहिए वो दुकान आज बंद है ओ इधर संडे है ना ऐसे आप लोगों का शॉप का नाम क्या है एड्रेस मतलब कामाख्या बाइक स्पोर्ट्स ना तो এতিয়া আৰু বেলেগ দোকান বিচাৰি পৰি আছোঁ আমাৰ লম্বু ভাই আহিছিল বোলে এইখন হণ্ডা প্লেনেট ইয়াতে চব পায় কিন্তু আজি ছানডে কাৰণে বন্ধ যিটো ভাবিছিলোঁ এইটোৱে হ'ল বন্ধ হৈ আছে তো আগৰ এখন দোকানত হেৰি কৰিছোঁ সি বোলে ল'ব গৈছে আৰু একজষ্টটো মানে চাইলেঞ্চাৰটো টেষ্ট কৰি চাম পচন্দ হ'লে ল'ম নহ'লে নল'ম না কি না কি কৰোঁ ভাই হয় দিয়ক নাই সেইটোতকৈ এইটো অলপ ভাল লাগিছে না বেছি আছে ন এইটোতো বহুত বেছি ন ये आपका ब्लैक अच्छा रहेगा हाँ हाँ ये नॉर्मल है ইয়াত फिल्टर আছে ना नहीं फिल्टर है तो सामने फिल्टर है सब में है ना ये रॉयल एनफील्ड लिखा है ओरिजिनल है क्या ये कंपनी से आता है ओ नहीं है फ्री फ्लो है फिल्टर नहीं है देखिए यहाँ में नहीं वो तो এইটো মাফলা গম পাইছোঁ তেওঁ মানে নাথাকে না এটা পুরা ভুটো এটা পুরা প্লেন স্টিল দেখাব জালি কেনে বেস্ট হয় জালি না থাকলে বেস্ট নাই মানে অঁ তেওঁ এই ডলফিনবিলাকৰ নিচিনা যে ডলফিনটো নাই ডলফিন সাউন্ড বহুত হয় কিমান কিমান বেস্ট পুরা সেইটোতো এইটো নহয় এইটো ডলফিন নহয় ওয়াইল্ড বোর্ড হয় ওয়াইল্ড বোর্ড না সাউন্ড এইটো নিচিনা আহিব খালি কি এইটো অকমান মোটা এইটোও ফ্ৰী ফ্ল' না নাই নাই এইটোও জালি सब में जाली है ये सब में जाली এইটো ডলফিন না তো গাইজ ফাইনেলি এটা লগাই দিলোঁ এইটো ফিটিং কৰিলোঁ এটাই বস্তু ভাল লাগছে ৰয়েল এনফিল্ডৰ এটা হেৰি আছে ষ্টিকাৰ এটা আছে চাইলেঞ্চাৰটোতো লগাই ল'লোঁ গম নাপাওঁ আৰু চালান তালানে কাটি দিয়ে নেকি নাজানো আৰু এতিয়া ভাবি আছোঁ এইটো চাইলেঞ্চাৰ দিওঁ আৰু অলপ পুৰা বেষ্ট আৰু এতিয়া ভাবি আছোঁ এলয়টো লগাম নে নলগাম এলয়টো 8,000 চামথিং কিবা কৈছে আৰু লগাই চগাই কেনে আৰু টায়াৰটো টিউবলেছ কৰি দিব তো ভাবি আছোঁ भैया 8,500 बोला था ना 8,000 देगा होगा 8,300 देना पड़ेगा 8,000 में कर दीजिए ना 8,300 কি লগাব এলয় লগাম বুলি ভাবি আছোঁ কি কৰিম ক লগাম নে নলগাম
মতে ভাল লাগিব ন दे लगाए लूँ और ठीक है भैया लगा दीजिए लगा दीजिए মানে মই যিটো মডেল বিচাৰিছিলোঁ একজেক্ট সেইটো মডেল নাপালোঁ কিন্তু তথাপি একবাৰ হেৰি কৰি চাই লৈছোঁ আৰু কেনেকুৱা লাগিব লগোৱাৰ আগতে একবাৰ চাই লোৱাটো দৰকাৰ হয় না আৰু তো এতিয়া লগাব ফিটিং কৰি যাব তো সেইখিনি দেখাই যাম চাই থাকক অলপ ইয়াতে চাহ খাই লওঁ এয়া ভাইৰ দোকানতে মানে এইফালে NS এখনত কিবা লাইট জ্বলাই আছে মানে সেইটো কাৰণে আৰু ইয়াতে অলপ গৰমা গৰম চাই কা টেষ্ট কাৰ লেতে কি ল'বি অলপ লৈ ল মোৰ কাৰণে এটা ওলাবি হা कहाँ रखो भी इसमें रखने से प्रॉब्लम नहीं है ना भाई ओके মানে ৰাতিপুৱা অলপ কমকৈ ভাত খালোঁ মানে চব্জিটো বেছি সোৱাদ নাছিল কিবা খাৰ তাৰ আঞ্জা আছিল সেইটো কাৰণে এতিয়া ইয়াতে বজাই দিলোঁ আৰু পেট পূজাটো কৰি দিলোঁ ৰাতিপুৱা কি দি ভাত খাইছিলোঁ আৰু মাছ বা লকে মই খাৰ বে মানে ৰাতিলৈ গ'লো ৰাতি নাখালোঁ আৰু মাংস আছিলোঁ মইতো খাৰ আঞ্জা সেইটো কাৰণে বেছি নাখালোঁ অলপমান এবাৰ কৰি খাই কেইটা বজাত খাইছোঁ 6টা 6:30 বজাত তামাম ভোক লাগিছে ইণ্টাৰভিউ আছে বুলি সোনকালে ভাত চাত খাই ওলাই গ'লোগৈ ইণ্টাৰভিউ নহ'ল চাহটো মজা লাগিছে ন চাহটো খাই লওঁ তাৰপিছত এলয়টো লগাম তাৰপিছত এনেই এলয়টো বেয়া লাগিব নালাগে না আৰু এনেই বেয়াটো লাগিব নালাগে যি ইমান ইমান ভাবি থকাতকৈ লগাম না নলগাম ভাবি থকাতকৈ ডাইৰেক্ট লগাই দিলোঁ আৰু একেবাৰে চাহটো খালোঁ এতিয়া ক'ত আছে কাচৰা ডাব্বাটো ফাইনেলি চাকাটো আহি পালে এয়া এটা কেনেকুৱা লাগিছে বাৰু লগাৰ পিছতে গম পাম আৰু এনে ভাল লাগিছে ন আৰু ঠিক আছে भैया अच्छे से फिटिंग करना है बाद में प्रॉब्लम नहीं आना चाहिए बहुत रिस्क का काम सवाल है ना इसका ऊपर ही पूरा निर्भर होता है ये पीछे का ना आ गया नीचे नीचे फर्श वाला যাওঁ আৰু একটা টেষ্ট ৰাইড লৈ আছোঁ গাড়ীও বহুত নহয় এইখিনিত আধা বলে হৈ যায় लिखा हुआ है ब्लैक में चाहिए ना क्रोम में चाहिए 10:30 दिया है हाँ नहीं भैया 10:30 में नहीं आएगा भैया 10,000 आपको देना भैया कोई बात नहीं भैया नहीं भैया इसमें हम नहीं सकेंगे पूरा कम कर दिया এতিয়া মানে কথাটো হ'ল ইমানবিলাক বস্তু ইয়াৰ যিটো অৰিজিনেল এলয় হেৰিটো আৰু ৰিংটো বহুত ভাৰী এইটো এইখনতে নিব লাগিব তাৰপিছত এইটো এক্সট্ৰা লম্বুৱে হেৰি লৈছে কি বুলি কয় কুইল কেপ তাৰ এইটো লেম্বৰগিনিৰ কাৰণে তাৰপিছত এইটো চাইলেঞ্চাৰটো ইয়াতে বান্ধা হৈছে মানে এনেকৈ যোগাৰ কৰি নিব লাগিব আৰু এইটোহে মোৰ অলপ চিন্তা লাগি আছে এইটো যাব নাই বাকী দেখা যাব আৰু কি হয় পুৰা পুৰি এইফালে একদম মানে সামান লৈ ভৰপূৰ গৈ আছোঁ আৰু এতিয়া আস্তে আস্তে যাবি দেই
আছে যথেষ্ট। পল্টন বজাৰ চাই লওক, কিন্তু এটা আলাগে ফিল আহি আছে, মজা লাগি আছে। সেইফালে বঢ়িয়া আৰ্ম ৰেচ নিচিনা সেইটো চাইডে ধুনীয়াকৈ অঁ চুলি একদম জাবৰা হৈ গৈছে কিবা, মুখত কিবা এটা স্কেল্প কিবা সোমাই যায় কিবা ধূলিটো কিবা এই কিবা লগোৱা মেকআপ পাউডাৰ লগোৱা নিচিনা হৈ গৈছে। ভাল লাগিছে ন, এই ষ্টিকাৰটো গুচালে ভাল লাগিব। ষ্টিকাৰটো এইটো কলা মাৰি দিলে, অল ৰঙা এনেকুৱা দিলে ভাল লাগিব। চ' এটা কিবা খাই লওঁ। দাদা এফালে বহোঁ। অ' চাবিটো লক মাৰিছা, তোৰ ইচ্ছা আৰু তোৰ ইচ্ছা, নালাগে পাই দে বস্তুখিনি আছে সেনেকৈ আৰু। ইয়াতে বহি লওঁ আৰু বহুত ভোক লাগিছে, কিবা কিবি খাই লওঁ।